সঁচাকৈ ভাষা নাই তাৰমানে ক'বলৈ, ইমান ধুনীয়া মনোমোহা দৃশ্য এটা। আৰু নমস্কাৰ দেই, ভিডিঅ'টো ৰাতিৰ হয় আৰু ৰাতি আমি গৈছিলোঁ ঢেকীয়াখোৱা নামঘৰ। আৰু আপোনালোকৰ সকলোৱে গৈছে, কিন্তু আজিৰ ভিডিঅ'টো অকণমান ব্যতিক্ৰমী, কাৰণ আমি গৈছোঁ ৰাতি। দিনত সকলোৱে গৈছে, ৰাতি সকলোৱে গৈ পোৱা নাই হয়তো। ইমান ধুনীয়া, আৰু ফাইনেলি আমি আহি পালোহি। আৰু আমাৰ ঘৰৰ সকলোখিনি আহিছে দেই, ওচৰৰ বৌহঁতো আহিছে, আৰু 2খন গাড়ী লৈ আহিছোঁ। আৰু আমি শৰাইৰ কাৰণে প্ৰসাদ আনিছিলোঁ, আৰু ইয়াতে আমি আগবঢ়াই দিলোঁ। আৰু এয়া ফাইনেলি আমি এতিয়া ধূপ চাকি লগাবলৈ তালৈ গৈ আছোঁ। আৰু দেখিছেনে ইমান ধুনীয়াকৈ চাকিবোৰ জ্বলি আছে, হাজাৰ হাজাৰ চাকি। আৰু ইমানেই ভাল লাগিলে আহি। আৰু এয়া ফাইনেলি মই ধূপ আৰু চাকি জ্বলাবলৈ লৈছোঁ। আৰু ইফালে কি জানেনে, প্ৰথমবাৰৰ বাবে মই আহিছোঁ দেই ঢেকীয়াখোৱা নামঘৰ। আৰু নামঘৰত আহিছোঁ, আৰু যদি নাহি নামত নবহোঁ কেনেকুৱা হ'ব কওকচোন। সেয়েহে নামতো অকণমান বহিলোঁ, আৰু ভাবিছোঁ আপোনালোককো অকণমান দেখুৱাই দিলোঁ। আৰু জীৱনৰ প্ৰথমবাৰৰ বাবে ঢেকীয়াখোৱা নামঘৰ দৰ্শন কৰিলোঁ, আৰু ইমানেই ভাল লাগিছে। আৰু আপোনালোকে যেন ৰাতি আহি পোৱা নাই, আহিবচোন, ইয়াতে বহুত ভাল লাগে। মানে মোৰ এনেকুৱা ভাৱ লাগিছে যেন মই ঘৰলৈকে উভতি নাযাম, সেই ইয়াতে থাকি যাম, এনেকুৱা ভাৱ লাগিছে। আৰু এইফালে দেখিছেনে ভিতৰতো এই চাকি গছ, আৰু এইফালে ডাঙৰ চাকি গছ, ইয়াতে আমি তেল ঢালিব পাৰোঁ। গতিকে মই ইমানখিনি ভিডিঅ' নাই কৰা, থুলমূলকৈ অকণমান কৰি দেখুৱাইছোঁ। পিছত এয়া প্ৰসাদ খোৱাৰ পিছত দেখিছেনে সকলোকে ভাতৰ আয়োজন কৰিছে, আৰু সকলো বহিছে। চাওক মানুহ কিমান হৈছে, দেখিয়ে কিবা ভাল লাগিছে। ইমান দূৰণিৰ পৰা মানুহবোৰ আহিছে, বহুত বেছিকৈ ভাল লাগিছে সঁচাকৈ দেই। আপোনালোকে যদি গৈ পোৱা নাই চাবচোন, মোৰ কিন্তু বহুত ভাল লাগিছে। আৰু লগতে এয়া আমিও ভাত খাবলৈ বহিলোঁ। আৰু আমাৰ অকণমানিজনী দেখিছেনে, ইমান ৰাতি হৈছে তথাপিও টোপনি নাই। আৰু এইফালে আমি নামঘৰত আহি কাছ নাচাম সেইটোতো হ'বই নোৱাৰে। এইফালে আহিলোঁ কাছ চাবলৈ, কিন্তু কাছ নেদেখি মাছ দেখিলোঁ দেই, 2টা মাছে কাণে কাণে কথা পাতি আছে। আৰু ইফালে পাৰ্কখন আহিলোঁ, লগতে পাৰ্কখন আছে যেতিয়া বোলো একেবাৰে চায়ে যাওঁ, কাৰণ এইবিলাকত সদায়তো অহা নহয়, কেতিয়াবা এটা পৰ্বলৈ অহা হয়। আৰু সেয়েহে পাৰ্কখনো চালোঁ, লগতে জোলনাখন দেখিলোঁ, আৰু লগতে অকণমান জোলনাও খেলিলোঁ। আৰু এয়া দেখিছেনে আমাৰ অকণমানিজনী ভয় কৰিছে, দেউতাকে লৈ দিছে। আৰু ফাইনেলি এতিয়া ঘৰত আহিম, অহাৰ আগমুহূৰ্তত অকণমান ভিডিঅ' কৰি লৈছোঁ। আৰু মানুহ এতিয়া অকণমান পাতলিলে, কাৰণ এতিয়া সকলোৱে ঘৰত আহিব, ৰাতি হৈছে, ৰাতি 12টা বাজিলে। ফাইনেলি এও মই গেটৰ বাহিৰত ওলাই আহিলোঁ, আৰু সকলোৱে ওলাই আহি ইয়াতে ফটো মাৰিছে। আৰু আমাৰ এই ইয়াত টিকলিজনী দেখিছেনে, ইমান ৰাতিলৈকে তাই ফটো উঠি আছে, এতিয়া অকণো টোপনি নাই। ফাইনেলি দোকানবিলাক দেখিছেনে, ইমান দোকান দিছে, আৰু বস্তুবোৰ ধুনীয়া ধুনীয়া, কিন্তু দামবোৰো হিচাপে ধুনীয়া। পিছে মই কিন্তু একো লোৱা নহ'ল দেই, মই একো নোলোৱাকৈ আৰু ফাইনেলি গাড়ীত উঠিবলৈ আহিলোঁ দেই। আজিলৈকে আহিছোঁ, বাই।